ইণ্ডিয়া ক্লাব এণ্ড থিয়েট্ৰিকেল ইনষ্টিটিউশ্যনৰ 136তম জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আমি 46 ষ্টেট ব্ৰিজ চেম্পিয়নশ্বিপ আমি আয়োজন কৰি আছোঁ। চলি আছে, যোৱাকালিৰ পৰা ষ্টাৰ্ট হ'ল। গোটেই অসমৰ পৰা প্লাছ ONGC টিম কেলকাতাৰ পৰা প্লাছ বেংগালোৰৰ পৰা দুজন প্লেয়াৰ ইয়াত খেলিব আহিছে। এপ্ৰক্সিমেট আমি 100মান পাৰ্টিচিপেণ্ট ইয়াত এইটো টুৰ্ণামেণ্ট জইন কৰিছে। আমি 2014ত আমি লাষ্ট এইটো খেলটো পাতিছিলোঁ, ষ্টেট চেম্পিয়নশ্বিপ। মাজত কৰোণাৰ কাৰণে 3 বছৰমান খেলটো হোৱা নাই, আৰু এইটো ইয়াৰলি মানে বেলেগ বেলেগ জেগাত হৈ থাকে। এইবাৰ আমি দায়িত্ব সহকাৰে এইটো পালন কৰিছোঁ। ছেগমেণ্টত খেল চলি আছে। মেইনটো হ'ল চুইচ লীগ। চুইচ লীগৰ ছেমিফাইনেল চলি আছে। ছেমিফাইনেল এটা টিম উঠিছে ডিগবয়, এটা শিলচৰ, এটা কৰিমগঞ্জ, এটা গুৱাহাটী। আজি ছেমিফাইনেল খেল চলি আছে, এইটো শেষ হোৱা নাই। ছেমিফাইনেল ফাইনেল এইটো আজি হৈ যাব। চুইচ লীগ এইটো মেইন ইভেণ্ট, চুইচ লীগটো। ছেকেণ্ড চলি আছে আপোনাৰ পেয়াৰ কণ্টেষ্ট। আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হ'ল, এইটো চলি থাকিব। কালিও চলিব, কালি এইটো ফাইনেল হ'ব। আৰু এটা খেল আছে ষ্টাৰ্টাৰ 2, এইটো আপোনাৰ পেয়াৰ্ছত যোনে আউট হৈ যাব, এলিমিনেশ্যন হৈ যাব, সিহঁতি ষ্টাৰ্টাৰ 2টো খেলিব। এইটো হ'ল এই ব্ৰিজ খেলটো হ'ল কণ্ট্ৰেক্ট ব্ৰিজ বুলি কয়। কণ্ট্ৰেক্ট ব্ৰিজটো এতিয়া বৰ্তমানে ৱৰ্ল্ড ৱাইডে চলি আছে। আমাৰ ইয়াৰ মানে হেৰিটো নাই, জনজাগৰণ যিটো কয়, মানে আমি ইয়াত বহুতে নাজানে সেই খেলটো কি। সেই বিষয়ে ক'বলৈ গ'লে আচলতে এইটো কিছুমান ষ্টেটত, আমাৰ ইভেন গুজৰাট কিছুমান জেগাত এইটো স্কুল লেভেলত এতিয়া ষ্টাৰ্ট কৰিলে নালাগে। আমাৰ ইয়াতো যদি স্কুল লেভেলত ষ্টাৰ্ট কৰিলেহেঁতেন, আমাৰ ইয়াত হয়তো খেলটোৰ মানে আমি গম পালোঁহেঁতেন, বহুত মানুহে গম পালোঁহেঁতেন। আমিতো গম পাওঁ, ধৰক আমি যিকেইজন খেলি আছোঁ, আমি পুৰণা আচলতে আমি তাহানি শিকা সেই তেনেকৈ খেলি আছোঁ। কিন্তু এইটো কিছুমান জেগাত স্কুল লেভেলৰ পৰা আৰম্ভ কৰি আল্টিমেটলি ইউনিভাৰ্চিটি লেভেললৈকে আমাৰ এইটো হয়। আৰু এই খেলখন এতিয়া অলিম্পিকতো কণ্ট্ৰেক্ট ব্ৰিজৰ খেল আছে। কেলকুলেশ্যনৰ এইটো ব্ৰিজ মানে দুজনৰ মাজত ব্ৰিজিং কৰা, তাৰমানে কেনেকৈ খেলটো খেলিব, সেইটো কাৰণে কমপ্লিট কেলকুলেটিভ খেলা, কমপ্লিট কেলকুলেশ্যন। ইয়াত বাকী একো ইয়াত পইচাৰ কথা নাহে, যোৱাৰ কথা নাহে, এইবোৰ কোনো হেৰিয়েই নাহে। তাৰমানে কমপ্লিট খেলৰ কনচেপ্টটোৱে কমপ্লিট চেঞ্জ। গতিকে মানুহে যেতিয়া গম পাব এই খেলৰ বিষয়ে, তেতিয়া ডেফিনেটলি এইটো খেলৰ বিষয়ে অৱগত যদি হয়, তেতিয়াহ'লে এই খেলৰ কিমান চাইণ্টিফিক হেৰি আছে, মানে ইয়াৰ গুণাগুণ আছে, সেইখিনি গম পাব। তাৰমানে চাইণ্টিফিক গুণাগুণ মই ক'বলৈ গ'লে এনেকুৱা, এই খেলখনৰ যদি কোনোবাই খেলে যথেষ্ট, কিছুমানে কয় ডিমেনচিয়ালৈকে নহয় ইয়াত। এই খেলটোৰ বিষয়ে অলপ অধ্যয়ন কৰিব লাগে, অলপ মানে তেওঁলোকে যদি খেলটো খেলে যথেষ্ট উপকৃত হ'ব ভৱিষ্যতলৈ। তেওঁলোকৰ কেলকুলেটিভ ব্ৰেইন বা তেওঁলোকৰ কিছুমান কি বুলি ক'ম মই, মানে বহুত হেৰি ডেভেলপ হ'ব, আৰু মানে এটা চাৰ্কেল গঢ়ি উঠিব, যিটো কাৰণে তেওঁলোকৰ মানে সামাজিক এটা সংস্পৰ্শ হেৰি আহিব, মানে সামাজিক এটা সম্পৰ্ক গঢ়ি উঠিব বিভিন্ন দেশৰ খেলুৱৈৰ লগত, বিভিন্ন আমাৰ হেৰিৰ লগত, ভাষা সংস্কৃতিৰ লগত তেওঁলোকে এটা হেৰি কৰিব পাৰিব।